চাৰিওপাকে দৃশ্যবিলাক দেখিছে নিশ্চয় ভাল লাগিছে চাগে। মানুহ বহুত আছে, গোটেই পৰিৱেশটো দেখাব চেষ্টা কৰিছোঁ, সম্পূৰ্ণ পৰিৱেশ দেখাব চেষ্টা কৰিছোঁ। একেবাৰে গাতে লাগি আছে। আমাৰ খাবলৈ হৈছে আৰু ৰেডি হৈছে খোৱা বোৱা সাবস্ক্রাইব করবা, লাইক দিবা, শেয়ার কৰিবা। এই ভাতখিনি খোৱা মই এটা মানে বৰকে কামুৰিছে, এইটো হ'ল এই চাংমাই। থেংক ইউ বিৰাট ডাঙৰকৈ থেংক ইউ। কৈছে বোলে চাংমাই ভাত খোৱাত বিৰাট কামুৰিছে। মই বা ক'ত কামুৰিলে বা চাওকচোন, মোৰ লাইফ তেনেকৈ চলি আছে, ক'ত কামুৰিলো মই লাঞ্চ পিছত লগত বন্ধুবিলাকে লোকেলখিনি বলতে হৈ আছে, তেওঁ কৈছে বোলে মই কামুৰি দি আছোঁ। ৰাকেশে কিবা ক'বনে? খানাটো কেনেকুৱা আছে? খানাটো কেনেকুৱা আছে? পিংকি মন্ত্ৰী আছে, পিংকি মন্ত্ৰীজনে ক'ব খানাটো কেনেকুৱা হৈছে? খানাটো কেনেকুৱা হৈছে? খানাটো কেনেকুৱা হৈছে? থেংক ইউ। মজা হৈছে মজা হৈছে আৰু বেছি নিশ্চয় নিদিওঁ। খানাটো খাই লওক, আমাৰ খাবলগীয়া আছে। যিহেতু ভাল লাগিলে নে বেয়া লাগিলে বা পিকনিকটো কেনেকুৱা অনুভৱ তোমাৰ প্লিজ দুটামান কথাটো জনাব, ভাল লাগে আৰু। ভাল লাগিলে দিয়া, বহুত মানুহ লগ পালোঁ, নতুন চিনাকি হ'ল লগৰ ভাল লাগিলে দিয়া। থেংক ইউ। তেওঁ বহুত ভাল কৰিলে আৰু খানাটো কেনেকুৱা হ'ল জনাইছে আৰু আমাৰ যিবিলাকে বনাইছে তেওঁলোকে সুখী হ'ব। বহুত ধুনীয়া, ভাল ধুনীয়াকৈ বনাইছে। মাছে কেবি খালা? মাংস নাখালা? মাছ মাছ খালা? গাহৰি খালা নাই? চিকেন? তেতিয়াহ'লে কি খালা? ক'ব তোমাক কিবা দেখা দেখে সৰু বাচ্ছাজন লাগে। তোমাৰ বয়স কিমান আছে বাৰু? 23। যিহেতু তোমাক দেখিলে মানে 15-16 বছৰমান লাগে। তোমাৰ উৎসৱত গাখীৰ ল'ব নে চাদাও ল'ব? সঁচা কথা কোৱাচোন। তোমাৰ উৎসৱবিলাক বোলে চাদাহে ওলাব, সঁচা কথাটো কৈ হাঁহি দিছে বোলে। একচুৱেলি কথা হ'ল কি তোমাৰ বোলে একো নাই, আমি ধেমালি বুলি ক'ৰবাত মানুহ। ঠিক আছে, প্ৰতিবাদ ধৰণৰ এইবিলাক আকৌ মই জানিব বিচাৰিছোঁ, তুমি যে এই পৰিৱেশটো আমি জইন কৰিলা, সঁচাকৈ তোমাৰ দেখা পাই আমি সকলো লগ পাই সকলোৱে নিশ্চয় সুখী, সকলোবিলাক সুখী। দুটামান কথা যদি কৈ দিয়া কি বিষয়ে আয়োজন কৰোঁতা সকলৰ বিষয়ে নিশ্চয় সুখী হ'ব। বহুত ভাল লাগিলে। ভাস্কৰ কলিতা আমাৰ আকৌ আহি পেলাই মোৰ ওচৰত উপস্থিত হ'ব। ভাস্কৰ কলিতাই ক'ব দুটামান পিকনিকৰ বিষয়ে। একদম আল্টিমেট নাইচ। মাছ কেইপিচ খালা? মাছ 1 পিচে খাইছোঁ। মাংস হিচাপ নাই আৰু। একচুৱেলি মাংস দুবিধ হ'ল, মাংস গাহৰি আৰু মাংস গাহৰি আৰু চিকেন হ'ল। তুমি কোনবিধ কেইবিধ? প্ৰতিবাদৰ দৰে কৈছে গাহৰি 1 পিচ। মই গাহৰি বহুত খাইছোঁ, 5 পিচ 4 পিচ মান খাইছোঁ আৰু। গাহৰি 1 পিচ, চিকেন 2 পিচ, মাছ আধা। মাছ আধা পিচ। আটাইবাদী কিছুমান প্ৰশ্ন উঠাই যাব, তেওঁ আহি পেলাই উপস্থিত হৈছে। তেওঁৰ দুটামান প্ৰশ্ন আছে। তুমি যে আহি খানাটোত উপস্থিত হ'লা আমাৰ লগত, নিশ্চয় সুখী, নিশ্চয় সুখী বহুত সুখী, নিশ্চয় সুখী। তেওঁ দেখা পাই অনুষ্ঠানত তেওঁ নিশ্চয় সুখী হ'ব। তেওঁ নিশ্চয় চাগে মনত পৰিছে। তোমাৰ নিশ্চয় চাগে মনত পৰিছে। নিশ্চয় চাগে মোৰো মনত পৰিছে, কিন্তু পৰিৱেশ চৰ্চিত আমি বাধ্য বহুত মনত পৰিছে। একচুৱেলি স্মকিং ইজ বেটাৰ দেন হেল্থ, গতিকে স্মকিং কৰাটো কমাই দিবা, নো প্ৰব্লেম। ঠিক আছে, তুমি আমি বস্তুটো হ'ল যে আপোনালোকে মাংস আজি কেইপিচ খালে? চিকেন এণ্ড পৰ্ক দুটা আছে আৰু মাছো আছে। প্ৰথম বস্তুটো হ'ল চিকেন কেইপিচ খালা?
চিকেন মই 5 পিচ খাইছোঁ। ৰাতুল মেধিয়ে প্ৰশ্ন কোনটোতে উত্তৰ দিছে 5 পিচ চিকেন খাইছে আৰু গাহৰি কেইপিচ খালে আমি নিশ্চয় কল আপুনি গাহৰি মই নাপালোঁ। গাহৰি নাপালে ডাঙৰ প্ৰশ্ন এটা একদম ডাঙৰ এটা কুৱেশ্যন মাৰ্ক থাকিব গাহৰি নাপালে। ৰাতুল মেধিয়ে গাহৰি নাপালে কিয় নাপালা? মাছ মই এপিচ খালোঁ। মাছ এপিচ খালা কি মাছ আছিলে? শ'ল মাছ। শ'ল মাছ ৰাতুল মেধিয়ে মানে শ'ল মাছ খালে। আমাৰ মন আমি খানাত আমি ৰাতুল মেধিয়ে শ'ল মাছ খালে আৰু আপুনি কিবা এটা কৰিব শুনিলে কম ৰাতুল মইতো মনত কোৱা তুমি যে পিকনিক আহি কেনেকৈ ল'লে কি কথা তুমি তোমাৰ অভিজ্ঞতা কৈছা কিবা এটা? মোৰ আজি পিকনিক আহি বহুত ভাল লাগিলে। কাৰোলৈ মনত পৰা নাই? মোৰ ৱাইফলৈকে আজি মনত পৰিছে আৰু বাকী আৰু কাৰো লগত মনত পৰা নাই। ঠিক আছে দিয়ক ৱাইফক বৌ আপোনালোক বিৰাট মনত পৰি আছে বুলি আমি জানিব পাৰিছোঁ। মোৰ মিছেছলৈ মনত পৰি আছে বহুত কিন্তু কি কৰিব পাৰি কিছু বয়সত আমি এৰিবলৈ বাধ্য নহয় জানো? তুমি নিশ্চয় হয় ভাস্কৰ পঞ্চায়ত কিবা এটা ক'বলৈ আপোনাৰ মই একো নকওঁ বাছ মই মানে কি একদম বেকগ্ৰাউণ্ডত আছোঁ আৰু বেলেগ একো নাই আৰু ঠিক আছে ৰাতুল মেধিয়ে আৰু ভাস্কৰ আমাৰ চেনেলটো লাইক ছাবস্ক্ৰাইবাৰ কৰিব। থেংক ইউ ভিডিঅ'টো আমাৰ লাইক বেল আইকনটো থেংক ইউ কিবা এটা কৈ দিয়া। थैंक यू नया चैनल खुला है ना वो सब्सक्राइब लाइक एंड शेयर करने के लिए बोलो कुछ नहीं बोलेगा इधर से हाँ ये साला लड़की बोल रहा है कि मेरा चैनल लाइक मत करो शेयर मत करो सब्सक्राइब मत करो लाइक करो शेयर करो और ज़्यादा से ज़्यादा इतना ज़्यादा फैला दो थैंक यू इतना ज़्यादा फैला दो इतना ज़्यादा फैला दो इतना ज़्यादा फैला दो थैंक यू थैंक यू थैंक यू थैंक यू थैंक यू सब्सक्राइब কৰিব আৰু বেল আইকন ক্লিক কৰিব ভাস্কৰ পঞ্চায়ত খানাটো ভাল হৈছে। আমাৰ এতিয়া বৌৰ পৰা জানিব বিচাৰোঁ আমাৰ খানাটো আজি কেনেকুৱা হৈছে পিকনিকত মজা হৈছে ভাল কমেণ্ট মজা আৰু নুখুৰ ৰাণী গগৈ আমি শ্বৰ্টকাটত মই নাম দিছোঁ এনাৰ্জি অফিচত এনাৰ্জি বুলি মাতোঁ তেওঁৰ পৰা আমি জানিব বিচাৰিছোঁ আজি খানাটো কেনেকুৱা হৈছে যিহেতু ভৱেশ বৰ্মন দিছে আৰু কি আমাৰ দাসবাৰ বনাইছে খানাটো কেনেকুৱা জানিব বিচাৰোঁ। নুখুৰ এনাৰ্জি আপোনালোকৰ কামত জানিব বিচাৰিছোঁ। পাৰিবলৈ খাব এইবোৰ মন জানে খোৱা কিন্তু খাব নোৱাৰে বডি চাইছে খানাটো অলপ বেছি দিছিলে কিন্তু ভাবি চেষ্টা কৰি আছে খাবলৈ। আমাৰ মৃণাল লেগা কমেণ্ট নিদিয়াকৈ কেনেকৈ ক'ত বনাওঁ মৃণাল লেগা কেনেকুৱা হৈছে জনাব। আল্টিমেট নতুন শব্দ এটা আহিছে আল্টিমেট আমাৰ এই প্ৰতিভা দৈমাৰী মুখৰ পৰা আমি জানিব বিচাৰিছোঁ আজি খানাটো কেনেকুৱা হৈছে। প্ৰতিভা দৈমাৰী কণ্টিনিউ কৰি আছে বাৰু ষ্টপ কণ্টিনিউ হেৰি গ'ল প্ৰতিভা দৈমাৰী আপোনালোকে জানিব বিচাৰিছোঁ খানাটো কেনেকুৱা হৈছে। বহুত টেষ্টি আপোনাৰ অনুভৱ ভাল লাগিলে বহুত টেষ্টি তেওঁ আকৌ কিবা এটা ক'ব বোলে ইটছ চ' ডেলিচিয়াছ মানে লেলেটি পৰি যোৱা বস্তু মানে আপোনাৰ খানাটো কেনেকুৱা হৈছে। বহুত বেছি মজা লাগে আজি পিকনিকটো আহি কেনেকুৱা লাগিলে যিহেতু আপোনাৰ প্ৰথমবাৰ কাৰণে আজিলৈকে জইন কৰিছে অফিচ খালী হিচাপত ছেকেণ্ড কথা লাগে আমাৰ ষ্টাফটো কেনেকুৱা হৈছে গোটেইখিনি অকণমান ফিল্মকে যদি কৰিব আমাৰ দৰ্শকে ভাব নিশ্চয় আৰু আজিলৈকে কাৰণে আমাৰ ষ্টাফটোও ভাল পাব প্লিজ। বহুত বেছি ভাল বহুত বেছি মৰমীয়া বহুত বেছি ফ্ৰেণ্ডলি হয় সেইটো কাৰণে থেংক ইউ ৱেলকাম থেংক ইউ ফিউচাৰ আমাৰ খানাটো কেনেকুৱা হৈছে পাৰফেক্ট পুৰা ভাল হৈছে
পুৰা ভাল আছে আকৌ খাব মন গৈছে নেকি একদম খালো আৰু এতিয়া পিছত যদি আকৌ থাকি যায় সঁচা কথা ক'ব মাছ কেইপিচ খালা মাংস কেইপিচ খালা মাছ এপিছে খাইছোঁ মাংস 3 পিচ বিদ্যাৰ্থী তামাম ষ্টাইলত কথাবিলাক কৈছে কিন্তু ষ্টাইলত কথা ক'লেও সেই মাংস 3 পিচ খাইছোঁ কোৱা নাই সঁচা কথাই কৈছে এটা সঁচাকৈ 3 পিচ খাইছে हम लोग आज बात करेंगे हिंदी में हिंदी में बात करेंगे आज आपका जो पिकनिक में आया है ना तो पिकनिक का खाना कैसा लग रहा है खा के हाँ प्लीज कमेंट करके बताइए हमको पता नहीं बहुत डांगर कथा कर दिया है पता नहीं लेकिन पता नहीं ना समुद्र खाला नहीं समीन बोले फोन है आयता अपने से आयता अपना घर जाते नहीं घर जाते नहीं अपना जाते भात खाओ बदल नहीं भात खाओ नहीं भात खाओ अपना कौन बोल रहा अपना भात दिन हाँ अभी अपने लोग कमिटी पास नहीं সমাজীকৰণ কৰে নেকি আপোনালোকে সমাজীকৰণ কৰে ঠিক আছে আপুনি অকণমান বহি দিয়ক আমাৰ খোৱা খোৱাৰ লগে লগে আপোনালোকক খাবৰ কাৰণে দিম চিন্তা কৰিব নালাগে আৰু ঠিক আছে বাইদেউ লগতে ব্যৱস্থা কৰি আপোনাক খোৱাবৰ কাৰণে ঠিক আছে ঠিক আছে দিয়ক আমাৰ আইতাকে মানে আলহীয়াকে ওচৰতে তেওঁ খাবৰ কাৰণে ব্যৱস্থা কৰিবলৈ কাৰণে প্লিজ তাতে আমাৰ আইতাকে আছে তেওঁকো খাবৰ কাৰণে ব্যৱস্থা কৰি দিব বস্তুৰে খাই লৈ আমাৰ ভৈৰৱজ্যোতি চহৰে বৰ্তমান বিলেনীয়াত কেটাৰিং পাৰ্টিত লাগি গৈছে মুখখনত কিবা লাগিছে কোনোবাই খুৱাই দিছে নেকি বাৰু তোমাৰ গালত কিবা লাগি আছে চোৱা মহাইলা কোন আছে মহাইলা কোন আছে মহাইলা কোন আছে কৃষ্ণাই শুনা পাইছোঁ মাছ মাংস পনীৰ একো নহয় তুমি কি খাব পাৰা কোৱা কি খাবা কৃষ্ণাই বোলে একো নাখায় তুমি কি খাবা এতিয়া স্পেচিয়েল কোটাৰ পৰা আহিছে স্পেচিয়েল কিবা বস্তু কাগজ চুপি আনিব আমাৰ কেটাৰিঙত পাৰ্টিত লাগিছে তেওঁ কি নিৰামিষ মাছ মাংস বহুত কষ্ট বোলে এপিচ কাবালে বেছি গ'লে বহুত দামী খুলিব লগা কথা হয় সেইকাৰণে নিৰামিষত লাগি আছে মই কৈছোঁ চুপিয়া কেনেকুৱা লাগিছে তোমাৰ মোটামুটি আমাৰ জনাই দিলে ভাল লাগিছে আমাৰ MI ডিপাৰ্টমেণ্টৰ হেড অফ দ্য MI ডিপাৰ্টমেণ্ট SBI পল্লৱ নাথ তেওঁৰ পৰা আমি জানিব বিচাৰিছোঁ যে আজি পিকনিকটো যে আহিল তেওঁ কেনেকুৱা অনুভৱ মোৰতো অনুভৱ বহুত ভাল এতিয়া খাই উঠি বাকীখিনি জনাম বা খাই উঠি বাকীখিনি জনাব লাগিছে ঠিক আছে আজি আমাৰ তেওঁ ৰিজাইন দিছে মানে এক্স বুলি ক'ব লাগিব আমাৰ এক্স এমপ্লয়ী SBI কাৰ্ডৰ এক্স এমপ্লয়ী পাৰ্থ আহিছে আমাৰ সমাজত আজি এটেণ্ড হৈছে আমাৰ ভাল লাগিলে তেওঁ আমি ৱেলকাম কৰিছোঁ আকৌ এবাৰ আমাৰ মঞ্চলৈ মানে কি আৰু অস্থায়ী মঞ্চলৈ আমি খোৱাৰ পাছতে কথা পাতিম নিশ্চয় ঠিক আছে নিশ্চয় ফাইনেলি আমি খোৱাত বহিলোঁ আমাৰ মই বমনদা ৰাজা গোটেইখিনি আমি ৰাজা খানাটো কিন্তু ভাল হৈছে সঁচাকৈ ভাল হৈছে খানাটো কৈ থাকিব পাৰে আমাৰ খানাটো ৰাজা যিহেতু থেংক ইউ আমাৰ লাষ্টতে 5-6জনমান থাকিলেগৈ গোটেই দিনত খাই বৈ আমি আৰু লাহে থেংক ইউ আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক প্লিজ কৰি দিব থেংক ইউ
जुलिया जीना मिलना जीना के जीना मोबाइल बिना मिली जुली रे जीना मिलना जीना की जीना मोबाइल बिना Badam